হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ খুবেই ভাল আৰু মোৰ খবৰো একদম মাষ্ট। তো আজি মই যাবলৈ ওলাইছোঁ আগৰতলা কোম্পানী। যিহেতু আপোনালোকে চাগে গম পায় মই নতুন এটা কোম্পানীত জইন কৰিছোঁ, তো সেই কোম্পানীৰ ফালৰ পৰাই গৈ আছোঁ আগৰতলাত। কিবা এটা মিটিং এটা আছে, তো চাই থাকক মোৰ ব্লগটো। আশা কৰিছোঁ সকলোৱে ভাল পাব। আৰু বহুদিনৰ এটা মোৰ ইচ্ছা আছিলে, সেই ইচ্ছাটো আজি পূৰণ হ'বলৈ গৈ আছে। তো চাওক, আপোনালোকে গম পাব কি ইচ্ছা আছিলে আৰু কেনেকৈ যাওঁ, ক'ত থাকোঁ, কি কৰোঁ, সকলো দেখাম। আৰু কি মিটিং আছে সেয়াও দেখাম, চাই থাকক। এতিয়া আমি উবেৰত বহি ল'লোঁ আৰু আজাৰালৈ গৈ আছোঁ এয়াৰপৰ্টলৈ, চাই থাকক। আৰু এয়া আমি আহি পালোঁ গুৱাহাটী এয়াৰপৰ্ট, লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু ইফালে আমাৰ লাগেজবোৰ স্কেনিঙৰ কাৰণে দি দিছোঁ। সেয়া চাওক, আমাৰ লাগেজটো স্কেনিং হৈ কিনে আহি গ'ল। এতিয়া আমাৰ ইফালে চেকিং মেকিং চব হৈ গ'ল, সকলো কাম হৈ গ'ল। এতিয়া ৱেইটিং টাইম। তো প্ৰায় 1.5 ঘণ্টামান আছিলে আমি এনেকৈ বহি বহি ব'ৰ হৈ গৈছিলোঁ। তো ভাবিলোঁ এবাৰ এইখিনিও ভিডিঅ' অলপ কৰি দিওঁ। চাওক এই ফ্লাইটটো কেনেকৈ মানে আপোনাৰ ঠেলি দিয়ে এখন গাড়ী। চাওক এই গাড়ীখনত কিমান বল থাকিব লাগিব, ফ্লাইটখনৰ পৰা ঠেলি আছে। আৰু ইয়াৰ যিটো স্থান মেইন পইণ্ট তাৰলৈকে লৈ যাব, তাৰে পৰা ই ফ্লাই কৰিব। আৰু এনেকৈ এইখন ফ্লাই কৰিলে। আৰু এতিয়া আমি বৰ্তমান বাছেৰে গৈ আছোঁ, যিহেতু ফ্লাইটখন মাজত আছে, সেইটো বাছেৰে লৈ গৈ আছে ফ্লাইটখনলৈ। আৰু চাওক গোটেই এৰিয়াটো কভাৰ কৰিছোঁ, চাওক এবাৰ গোটেইখিনি ভিডিঅ' কৰিছোঁ। আৰু আমি গৈ থকা ফ্লাইটখন হৈছে এইখনে, আকাশা এয়াৰ। এয়া আৰু সময় হৈ গ'ল আমাৰো, এতিয়া আৰু উঠি দিওঁ ফ্লাইটত। ইফালে এয়াৰ হোষ্টেজবোৰ কিন্তু পূৰা ভালকৈ কামবোৰ কৰি থাকে আমাৰ হেল্পৰ বাবে, আমাৰ যাতে বিশেষ একো অসুবিধা নহয়। कैबिन में मैं और मेरे साथ कल्पेश, मुबशिरा, अंजलि और डायमंड आज आपकी सुरक्षा और सुविधा का ध्यान रखेंगे। उड़ान के दौरान किसी भी सहायता के लिए आप हमारे क्रू टीम से संपर्क कर सकते हैं। हम आशा करते हैं कि आपका यह खासा एक्सपीरियंस আৰু এতিয়া মোৰ খোৱা লোৱা আহি গ'ল। अब बंद कर लें और मोबाइल फोन्स को फ्लाइट मोड में ही रखना सुखद रही हो। धन्यवाद। এয়া চাওক, লেণ্ডিঙৰ আগে আগে আমি যেতিয়া ওপৰত আছিলোঁ তেতিয়া কিন্তু বৰষুণ আছিলে, যিমানে তলত আহিছোঁ বৰষুণটো বাঢ়ি গৈছে। এয়া চাওক।
আৰু ফাইনেলি আমি আগৰতলা এয়াৰপৰ্টত নামিলোঁ। তো ভাবিলোঁ এবাৰ এয়াৰপৰ্টখনো দেখাই দিওঁ গোটেইখিনি। চাওক এবাৰ এয়াৰপৰ্টটো। लेकिन बहुत बड़ा पेड़ है ना, पेड़ दिखे नहीं है। তো এতিয়া মই আহি পালোঁ আগৰতলাৰ দুৰ্গা চৌমুহানি। ইয়াতে আহি পালোঁ। ইয়াতে অকণমান কাম আছে আৰু আজিৰ মিটিংটো হ'ব আগত, আপোনাৰ ইয়াৰে পৰা প্ৰায় 3 কিলোমিটাৰমান আগত আছে মিটিংটো। এইখিনি কামখিনি শেষ কৰি আমি তাতে গৈ আছোঁ মিটিঙত। তো তাতে লগ পাই আছোঁ, চাই থাকক। আৰু ইয়াৰে অলপ দেখাই দিওঁ আগৰতলাখিনি, চাই থাকক। আৰু আমাৰ আজিৰ মিটিংখন এইটো হোটেলতে হ'ব। হোটেলটোৰ নাম হৈছে হিল নেশ্যন। 5 सिस्टम हो, उसके बाद आपका सीट कवर हो, सबका ओसिस का भंगार है और ओसिस का डब्बा है। हम लोग का जो ये कंपनी है, हम लोग का मैन्युफैक्चर होता है गाजियाबाद में, तो ये भी आप लोग को जानना जरूरी है। তো গাইজ ফাইনেলি আমাৰ মিটিং কৰি কমপ্লিট হৈ গ'ল, খোৱা লোৱা কৰি ল'লোঁ হোটেলতে। এয়া হৈছে মাজৰাতি আপোনাৰ আগৰতলা, মেইন আগৰতলাত আছোঁ বৰ্তমান, আগৰতলা চহৰত। তো চাব পাৰে। তো ব্লগটো এইখিনিলৈ আছিলে। যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি কোনোবা নতুনকৈ আহিছে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিলে ভিডিঅ'টো। ধন্যবাদ।